ৰাজ্যৰ শান্তি হলে দাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। সেই অশান্তি দূৰ কৰিব লাগে যদি আপোনজনক যদি ত্যাগ দিব লগা হয় তেতিয়া কি? ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য। ইয়াত আপোন পৰ শত্ৰু মিত্ৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু এই প্ৰশ্নবোৰ মুখ খোলাৰ কাৰণে মই একো বুজিব পৰা নাই। সেনাপতি কনক পংকজ দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যত অশান্তিৰ সৃষ্টি বোলে ৰাজন্তেষ কৰোঁতে আছে। হ'ল মহাৰাণী আৰু মোক ৰাজন্তেষ পূৰণ কৰা সেনাপতি পঠাই মতায়ন কৰিছে। ইয়াৰ অৰ্থ এয়া নেকি ৰাজ্যৰ অশান্তি মোৰ বাবে হৈছে? তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই আগতে ক'ব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিলা। স্বামী দেৱতা নহয় মহাৰাজ, সেয়া মই কি শুনিছো এয়া সঁচানে? সঁচা সঁচা মোৰ বৃত্তি দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তি কাৰণ তুমিয়ে। কিন্তু মই কৰিলো কি? ৰাজন্তেষ পূৰণ থাকি আপোনাৰ সেৱা কৰাৰ বাহিৰে আৰু মই এনে কি কৰিলো যাৰ ফলত ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে? কওক স্বামী দেৱতা। আপোনাৰ এই ক্ষেত্ৰত কোনো দুখ নাই মহাৰাণী। এয়া বিধিৰ লিখন। এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰো। কাৰণ আপোনাৰ পুত্ৰ চন্দ্ৰকেতু কি কৰিলে? আৰু এই কথা জগতে জানে। তাৰ কাৰণে মোৰ বৰ্তমানে শান্তি। এক নিপুংস ৰজাৰ ঘৰত থকাটো নহয় বিপদদায়ক কাৰণ। এই নিপুংস নাৰীয়ে জন্ম গ্ৰহণ কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে সেই নাৰীও জীয়াই থকা অধিকাৰ নাই এই পৃথিৱীত। তাক আৰু মোক কি কৰিব স্বামী? তাক আৰু মোক কি কৰিব? স্পষ্টকে কওক স্বামী, তাক আৰু মোক কি কৰিব? স্পষ্টকে কওক। তাক আৰু তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়া ব্যৱস্থা কৰিছো মই। সেনাপতি কনক পংকজ মহাৰাজ হায় ভগৱান, এয়া মই কি শুনিছো? নাই স্বামী, আপুনি ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। একান্তই যদি বধ কৰাটোৱে ইচ্ছা, তেনেহ'লে মোকে বধ কৰক। তথাপি মোৰ বাচ্চাক এৰি দিয়ক। অশান্তি বিষ গুটি থৈ মই গছ নাকাটো। মই দুইটাকে কৰি নিক্ষেপ। সেনাপতি কনক পংকজ লৈ যোৱাই নাৰী সাগৰৰ পাৰলৈ নি হত্যা কৰা গ'ল। ৰাজজ্ঞা পালনৰ বাবে বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম। মোৰ প্ৰয়োজন নাই, মই নিজেই যাম আৰু যোৱাৰ আগত কৈ যাম ৰাজ্যৰ শান্তি প্ৰতিষ্ঠাৰ নামত মোৰ নিৰীহ পুত্ৰ
সেনাপতি কনক বংশ মহারাজ ওই জুয়া এই নারী তারি সুসুরায় বলা গো মহারানী নহলে